আজিৰ কেইটামান গুৰুত্বপূৰ্ণ বাতৰি। অসমত মঙ্গলবাৰে আকৌ ৭৫ জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ইয়াৰে ৩১ জন কামৰূপ মেট্ৰৰ। এতিয়ালৈকে ৰাজ্যত এই ভাইৰাছৰ আক্ৰান্ত লোকৰ সংখ্যা ২,১৫,৫৮৫ জনলৈ পাইছে বৃদ্ধি। মঙ্গলবাৰৰ দিনটোত অসমত সুস্থ হয় ১১৩ জন। এতিয়ালৈকে ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ২,১১,০৭৫ জনলৈ পাইছে বৃদ্ধি। আনহাতে চিকিৎসাধীন হৈ আছে ৩,৪৮৩ জন ৰোগী। উল্লেখ্য যে ৰাজ্যত এতিয়ালৈকে কৰোনাত আক্ৰান্ত ১,০২৪ জনৰ হৈছে মৃত্যু। ২ নম্বৰ খবৰ, মুম্বাইত কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ। কৃষি আইনৰ বিৰুদ্ধে দেশজুৰি অব্যাহত প্ৰতিবাদ। মঙ্গলবাৰে মুম্বাইত কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে মহাৰাষ্ট্ৰৰ কৃষকসকলে। মুম্বাইৰ বিকেচিত প্ৰতিবাদ সাব্যস্ত কৰে কৃষকসকলে। প্ৰতিবাদৰ ফলত উত্তাল হৈ পৰে পৰিৱেশ। কৃষি আইনৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শনৰ বাবে মহাৰাষ্ট্ৰৰ এটি কৃষক দল দিল্লীলৈ ৰাওনা হয়। ৩ নম্বৰ খবৰ, BBHৰ ১০ম আৰু দ্বাদশ শ্ৰেণীৰ বৰ্ড পৰীক্ষা অনুষ্ঠিত নহয় ২০২১ চনৰ ফেব্ৰুৱাৰীলৈ। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ নিশাংক পোখৰিয়ালৰ গুৰুত্বপূৰ্ণ ঘোষণা। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা সংসদৰ ২০২১ বৰ্ষৰ ১০ম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত নহয় জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত এক ভাৰ্চুৱেল বাৰ্তালাপত কয়, ১০ম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত কৰাটো সম্ভৱ নহয় আৰু কেতিয়া এই পৰীক্ষা অনুষ্ঠিত কৰা হ'ব সেই সন্দৰ্ভত পাছত লোৱা হ'ব সিদ্ধান্ত। ৪ নম্বৰ খবৰ, অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ৰদবদল। অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত কৰা হৈছে ৰদবদল। আৰক্ষী বিষয়া মুন্না প্ৰসাদ গুপ্তাক বদলি কৰা হৈছে। গুপ্তাক বদলি কৰা হৈছে CIDৰ ADGP ৰূপে। অৱশ্যে আৰক্ষী আয়ুক্তৰ পদৰ দায়িত্ব অব্যাহত ৰাখিব মুন্না প্ৰসাদ গুপ্তাই। ইফালে SBৰ IGP হীৰেন চন্দ্ৰ নাথক দিয়া হৈছে পদোন্নতি। হীৰেন চন্দ্ৰ নাথক SBৰ ADGP ৰূপে পদোন্নতি। আনহাতে হীৰেন নাথৰ স্থানত বিনীতা শৰ্মাক দিয়া হৈছে দায়িত্ব। ইয়াৰ পিছৰ খবৰ, ২৪ ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব সত্ৰ মহাসভাৰ সমন্বয় যাত্ৰা। অসম সত্ৰ মহাসভাৰ প্ৰস্তাৱিত সমন্বয় যাত্ৰা ২৪ ডিচেম্বৰৰ পৰা আৰম্ভ কৰা হ'ব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা আৰম্ভ হ'ব লগা এই সমন্বয় যাত্ৰা পুৱা ১০ বজাত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব সমসত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানীদেৱে। মহাপুৰুষ গুৰুজনাৰ সমন্বয়ৰ মহান আদৰ্শক পুনৰ প্ৰতিষ্ঠা আৰু শান্তি সম্প্ৰীতিৰে ৰাজ্যখনৰ আজি অস্থিৰ পৰিৱেশ আধ্যাত্মিকভাৱে সুস্থিৰ কৰি তোলাৰ মহান উদ্দেশ্য আগত ৰাখি অসম সত্ৰ সভাই যোৱা বছৰে এই সমন্বয়ৰ যাত্ৰা পৰিকল্পনা কৰিছিল যদিও পৃথিৱীজুৰি সৃষ্টি হোৱা কৰোনা মহামাৰীৰ বিভীষিকাৰ ফলত স্থগিত ৰাখিব লগা হৈছিল। ইয়াৰ পিছৰ খবৰ, ISBTত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ। ISBTত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ। গড়চুক আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চৰ অভিযানত জব্দ। ড্ৰাগছসহ আটক চাহাবুদ্দিন কাজী। ড্ৰাগছখিনিৰ বজাৰৰ মূল্য প্ৰায় ২ লাখ টকা। বদৰপুৰৰ পৰা AS10C5456 নম্বৰৰ বাছেৰে আনিছিল ড্ৰাগছখিনি। সোধপোছৰ বাবে চালক আৰু হেণ্ডিমেনক আটক। আৰক্ষী বিষয়া বৰণ পুৰকাশ্যৰ নেতৃত্বত চলা অভিযানটো জব্দ প্ৰায় ৪০০ গ্ৰাম ড্ৰাগছ। ইয়াৰ পিছৰ খবৰ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষত মন্ত্ৰী পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত মুখ্যমন্ত্ৰী কাৰ্যালয়ত মঙ্গলবাৰে অনুষ্ঠিত হয় মন্ত্ৰী পৰিষদৰ বৈঠক। কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। বৈঠকত দেৱনাগৰী লিপিত বড়ো ভাষাক ৰাজ্যখনৰ সহযোগী চৰকাৰী ভাষা হিচাপে প্ৰৱৰ্তনৰ বাবে অসম চৰকাৰী ভাষা সংশোধনী বিধেয়ক উত্থাপনত অনুমতি জনায়। অসম মালা প্ৰকল্প আৰু বহি সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহৰ অধীনত
ৰাজ্যিক ঘাইপথ আৰু জিলাসমূহৰ প্ৰধান পথসমূহৰ উন্নতিকৰণৰ বাবে বুজাবুজিৰে মীমাংসাত উপনীত হোৱাৰ মাধ্যমেৰে প্ৰত্যক্ষ ক্ৰয়ৰ জৰিয়তে ভূমি অধিগ্ৰহণৰ কেবিনেট বৈঠকে অনুমোদন জনায়। লগতে আৰু বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ পিছৰ খবৰ, ৰাজীৱ ভৱনত 5 জনৰ কংগ্ৰেছত যোগদান। মঙলবাৰে গুৱাহাটী ৰাজীৱ ভৱনত যোগদান কাৰ্যসূচী। 5 গৰাকী ব্যক্তিয়ে যোগদান কৰে কংগ্ৰেছত। বিপুল গগৈ, জয়ন্ত কুমাৰ সিনহা, শ্বহীদ হুছেইন, ধীৰাজ বৰপূজাৰী, ভৱানী কলিতাই যোগদান কৰে কংগ্ৰেছত। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ এছপিও আছিল বিপুল গগৈ। বিপুল গগৈয়ে কিংখং সমষ্টিৰ পৰা নিৰ্বাচনত অংশ লোৱাৰ সম্ভাৱনা। তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন মুখপাত্ৰ আছিল ভৱানী কলিতা। ইয়াৰ পিছৰ খবৰ, কৰোণাত আক্ৰান্ত বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী ৰাকুল প্ৰীত সিং। কৰোণাত আক্ৰান্ত বলিউডৰ অভিনেত্ৰী ৰাকুল প্ৰীত সিং মঙলবাৰে অভিনেত্ৰীগৰাকী আক্ৰান্ত হয় কৰোণাত। অভিনেত্ৰীগৰাকীয়ে সামাজিক মাধ্যম যোগে আক্ৰান্ত হোৱাৰ কথা ব্যক্ত কৰে। বৰ্তমান কোৱাৰেণ্টাইনত আছে অভিনেত্ৰীগৰাকী। অভিনেত্ৰীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি অভিনেত্ৰীগৰাকীয়ে জানিব দিয়ে। অভিনেত্ৰীগৰাকীৰ সম্পৰ্কলৈ অহা লোকসকলৰ COVID-19 পৰীক্ষা কৰিবলৈ আহ্বান জনায়। ইয়াৰ পিছৰ খবৰ, কলকাতাত দিবংশী অগ্নিকাণ্ড। 15খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰ জুই নিৰ্বাপনৰ চেষ্টা। কলকাতাৰ EM বাইপাছ ৰোডৰ সমীপৰ এটা বস্তিত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডৰ খবৰ লোৱাৰ পাছতে উক্ত স্থানত উপস্থিত হৈছেহি 15খনকৈ অগ্নি নিৰ্বাপকৰ গাড়ী। বৰ্তমান অগ্নি নিৰ্বাপক বাহিনীয়ে অব্যাহত ৰাখিছে জুই নিৰ্বাপকৰ চেষ্টা। এই অগ্নিকাণ্ডৰ ফলত EM বাইপাছ ৰোডৰ সৃষ্টি হৈছে ভীষণ যান-জঁটৰ। উল্লেখ্য যে অগ্নিকাণ্ড সংঘটিত হোৱা এই বস্তিটোৰ সমীপতে আছে এটা কেমিকেল ইণ্ডাষ্ট্ৰী। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি বৰ্তমানলৈ এই অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই। Your report, News 99।